ডছাল ই এটা আন্তৰ্জাতিক সংস্থা। এই সংস্থাটোৱে সিভিল এভিয়েশনৰ পৰা আৰম্ভ কৰি মিলিটাৰী এভিয়েশনলৈকে, আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ পৰা মেচিন লাৰ্নিংলৈকে, ৰবটিক্সৰ পৰা ইলেক্ট্ৰনিক ভেহিকুললৈকে ইয়াৰ সফটৱেৰসমূহ বনায় আৰু তেওঁলোকে এই গোটেই ইণ্ডাষ্ট্ৰিটোৰ মেন আৰু মেচিন এই দুইটাক এক প্ৰকাৰে নিয়ন্ত্ৰণ কৰে। ভাৰতত এয়াৰ ফোৰ্সে লোৱা ৰাফেলৰ দৰে বিমানৰো যিটো ক'ব লাগে যে অপাৰেশ্যন এণ্ড মেইনটেনেন্সৰ যিবিলাক বেকৰুম কাম এই ডাছেল বুলি ইণ্ডাষ্ট্ৰিটোৱে কৰে আৰু তেওঁলোক এটা আন্তৰ্জাতিক সংস্থা। অসমৰ যুৱ প্ৰজন্মক এই নতুন উদ্যোগবিলাকক সিভিল এভিয়েশন, আৰ্টিফিচিয়েল ইন্টেলিজেন্স, মেচিন লাৰ্নিংস, কোৱান্টাম ফিজিক্স বা ইলেক্ট্ৰিক ভেহিকল, ৰবটিক্স এইবিলাকৰ ওপৰত শিক্ষা দিবৰ কাৰণে আৰু যুৱ প্ৰজন্মক এনে উদ্যোগলৈ আকৰ্ষিত কৰিবৰ বাবে এই ডছাল কোম্পানীয়ে আসাম ইঞ্জিনিয়াৰিং কলেজত এটা ইনফ্ৰাষ্ট্ৰাকচাৰ চেণ্টাৰ অফ এক্সেলেন্স তৈয়াৰ কৰিব। ইয়াত তেওঁলোকে 200 কোটি টকা ব্যয় কৰিব আৰু অসম চৰকাৰে 40 কোটি টকা ব্যয় কৰিব। আৰু ইঞ্জিনিয়াৰিং কলেজত আমি হাব হিচাপে লৈ অসমৰ 50খন কলেজলৈ এই শিক্ষাক আমি সম্প্ৰসাৰণ কৰিম। অৰ্থাৎ ফিউচাৰ ইণ্ডাষ্ট্ৰিজৰ কাৰণে অসমৰ যুৱ প্ৰজন্মক সজাই পৰাই তোলাৰ ই এটা মহত্বকাংক্ষী পৰিকল্পনা। আমাৰ ৰাজ্য এতিয়া দেশৰ অগ্ৰগামী ৰাজ্যবিলাকৰ লগত খোজ পেলাব খোজে। ডাছেলে ইয়াৰ আগত কৰ্ণাটক আৰু তামিলনাডু চৰকাৰৰ লগত এনেকুৱা ধৰণৰ চেণ্টাৰ অফ এক্সেলেন্স পতাৰ বাবে চুক্তিবদ্ধ হৈছে। আমি অসম তৃতীয়খন ৰাজ্য যি এনে ধৰণৰ অত্যাধুনিক চেণ্টাৰ অফ এক্সেলেন্স স্থাপন কৰিবৰ বাবে আগবাঢ়ি আহিছে। কেইদিনমান আগতে IIT গুৱাহাটী আৰু এয়াৰবাছৰ মাজত যোনে নেকি গোটেই বিমানবিলাক নিৰ্মাণ কৰে, আমি যে ইণ্ডিগোত উঠো, ভিস্তাৰাত উঠো, এই বিমানবিলাক এয়াৰবাছে বনোৱা। এই এয়াৰবাছ আৰু IITৰ মাজত মানৱ সম্পদ সৃষ্টিৰ বাবে, এভিয়েশন ইণ্ডাষ্ট্ৰিত মানৱ সম্পদ সৃষ্টিৰ বাবে এখন চুক্তি স্বাক্ষৰিত হৈছিল। তাৰ এসপ্তাহৰ পিছত ডাছেলৰ লগত আমাৰ এই পৰিকল্পনা। অসম আকৌ উন্নতিৰ পথত, জয়াই অসম বোল। এই ধৰণৰ নীতিক সৰুগত কৰি আজি আমি আগবাঢ়ি গৈছো।